টক্সৰ বাতৰিৰ পাছতে সক্ৰিয় হৈ পৰিছে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। মাদাৰ ওল্ড এজ হোমৰ ককা আইতাৰ খবৰ ল'বলৈ আজি পুৱাৰ ভাগতে উপস্থিত হ'ল বৃদ্ধাশ্ৰমখনত। আৰু বৃহস্পতিবাৰে আছাম টক্সত সম্প্ৰচাৰিত হৈছিল মাদাৰ ওল্ড এজ হোমৰ ককা আইতাসকলৰ মুখ্যমন্ত্ৰীক জনোৱা অনুৰোধ, কিয়নো এফালে যদি ঘৰ খালী কৰাৰ নিৰ্দেশ, আনফালে এটুপি খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল বৃদ্ধাশ্ৰমখনত থকা ৬০গৰাকীকৈ ককা আইতাই। আৰু নিজৰ মাটিৰ অভাৱত ভাড়া ঘৰতে বৃদ্ধাশ্ৰম চলোৱা মাদাৰ ওল্ড এজ হোমৰ ইতিপূৰ্বেও ৩বাৰকৈ স্থান সলোৱা হৈছিল, কিন্তু পুনৰ এইবাৰ ঘৰ খালী কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ পাছতে চৰকাৰক আছাম টক্সৰ জৰিয়তে সহায়ৰ বাবে কাটৰ অনুৰোধ জনাইছিল ককা আইতাই। আৰু সেই ঘটনাৰ পাছত ২৪ ঘণ্টা পাৰ নহওঁতে আজি পুৱাৰ ভাগতে উপস্থিত হ'লগৈ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। কৰি আছো, অইন বেছিকৈ চিন্তা নাই কৰা। মই সঁচা কথা কৈছোঁ, এই ঘটনাটো যেতিয়া হৈ গৈছে ৩ সপ্তাহৰ পিছত খালী কৰি দিব লাগে, মোৰ মানে মাথাত চৰ্ট, বাকীবিলাকৰ কি হৈছে মই নাজানো, মোৰ কিন্তু মাথাত যেন চৰ্ট ভাগি পৰিছে। এই ল'ৰা ছোৱালী হ'লে কি কৰিব, এতিয়া ক'ত লৈ নিব আমাক, কি কৰিব? আৰু কেইমাহমানৰ আগতে সেই যে হেৰি কৰিছে, খালী কৰি দিবলৈ কৈছে। আকৌ মই যেতিয়া উৎপূৰক কৈছোঁ খালী কৰি দিবলৈ কোৱা মানে ভাড়া বেছি কৰিব নোৱাৰা, সেইটো বুদ্ধি বোলো। মই তাক সেইদে মনে মনে কৈছোঁ। তাৰপিছত এতিয়া সিদিনাখন উৎপূৰে কৈছোঁ, এতিয়া ৩ মাহৰ পিছত ঘৰ খালী কৰি দিবলৈ কৈছে আৰু পানী বন্ধ কৰি দিছে। আৰে পানীনো মানুহক বন্ধ কৰি দিয়েনে? কিন্তু বাকী তলত তেওঁ আৰু মানুহ আছে, সেইবিলাকক পানী দিছে, আমাৰ পানী বন্ধ কৰি দিছে। কিনো ক'ম আৰু, ইয়াত দেখিছে নে শুনিছে, আমাক মালিকে ইয়াৰ পৰা ৩ মাহ দিন দিছে, ঘৰ খালী কৰিবলৈ কৈছে। আমি এতিয়া ঘৰ খালী কৰিবলৈ কৈছে, ক'ত যাম? আমাৰ চৰকাৰটো মাটি এডোখৰমান দিব লাগিছিলে। চৰকাৰ আকৌ আজি ৩-৪ মাহমান হ'ল কৈছে মাটি দিম, মাটি ক'ত আজি ক'তো সুবিধা দিয়া নাই। অকল মাটি দিলে কিন্তু নহ'ব আমাক, আৰু টকা পইচা সুবিধা দিব লাগিব, নহ'লে ওপৰলৈ মনিয়ে কেনেকৈ ঘৰ বনাব? ঘৰ বনাবলৈতো সিহঁতৰ উপায় নাই। সেই দুটাই অত প্ৰাণী ইয়াতে ৰক্ষা কৰি আছে। কাৰোবাক চিভিলত নিব লাগিব, কাৰোবালৈ ক'ৰবাত ডাক্তৰ আনিব লাগিব, কাৰোবাক চকু অপাৰেশ্যন কৰিব লাগিব। তেহেঁতি কিমান টকা পইচা খৰচ কৰিব? মই আচলতে আপোনালোকৰ চেনেলৰ যোগেদি আৰু অন্যান্য চেনেলৰ যোগেদি মই গম পাইছোঁ ইয়াত এটা হোম আছে বুলি, মাদাৰ্ছ হোম আছে বুলি। তাৰপিছত তেওঁলোকে নিজ মুখে কোৱা কথাটোও মই শুনিলোঁ, বৰ মানে হৃদয় বিদাৰক। আৰু যে তেওঁলোকে ইমান ধুনীয়া কাম কৰিছে, আমাৰ চৰকাৰে তেওঁলোকৰ কাৰণে একো কি কাৰণত কৰিব পাৰে। আমাৰ হাতলৈ আহি পৰিছে এক ব্ৰেকিং নিউজ। আছাম টক্সৰ অনুষ্ঠানৰ প্ৰভাৱ, মাদাৰ ওল্ড এজ হোমৰ বাবে মাটি দান কৰিবলৈ আগ্ৰহী হৈ পৰিছে এগৰাকী মহিলা। নাৰেংগীৰ বুন্দাৰ উত্তৰা বড়োৱে দিব বিচাৰিছে বৃদ্ধাবাসৰ বাবে মাটি। আৰু আছাম টক্সৰ কাৰ্যবাহী সম্পাদক ঋতুস্মিন শৰ্মাৰ অনুষ্ঠান চাই আগবাঢ়ি আহিছে মহিলাগৰাকী। পুনৰবাৰ জনাইছোঁ, যিহেতু কালি অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল কাৰ্যবাহী সম্পাদক ঋতুস্মিন শৰ্মাৰ মাদাৰ ওল্ড এজ হোমৰ যিসমূহ ককা আইতা আছে, তেওঁলোকৰ বাবে ইতিমধ্যে মাটি দান কৰিবলৈ আগ্ৰহী হৈ পৰিছে এগৰাকী মহিলা। আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই নয়নমণি হাজৰিকাই বিদায় লৈছোঁ। ধন্যবাদ।